নমস্কাৰ বন্ধুসকল, টেকটক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা কালি 15 নৱেম্বৰ তাৰিখে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ বাবে এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত সেই জাননীখনৰ বিষয়ে খুব চমুকৈ আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়াহ'লে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অসম সৰ্বশিক্ষা অভিযান মিছনৰ মিছন ডাইৰেক্টৰৰ কাৰ্যালয়ৰ পৰা যোৱা 15 নৱেম্বৰ তাৰিখে সকলো জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ প্ৰেৰণ কৰা পত্ৰখন আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে। এই পত্ৰখন প্ৰেৰণ কৰিছে সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াই। পত্ৰখনৰ বিষয় হৈছে ছাবমিছন অফ ইনফৰমেশ্যন অফ ষ্টুডেণ্টছ হু হেভ ন' আধাৰ আই ডি, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আধাৰ এনৰলমেণ্ট সম্পূৰ্ণ হোৱা নাই সেই ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ ছাবমিট কৰাক লৈ এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। পত্ৰখনত কোৱা হৈছে যে ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ এনৰলমেণ্ট এটা অতি জৰুৰী বিষয়, যিহেতু বেংক ৰিলেটেড ট্ৰেনজেকশ্যন আৰু আন চৰকাৰী বিভিন্ন আঁচনিসমূহ লাভ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ আই ডি থকাটো অতি জৰুৰী। সেয়েহে সকলো ছাত্ৰ ছাত্ৰীৰে আধাৰ এনৰলমেণ্ট কৰাটো অতি জৰুৰী হৈ পৰিছিলে আৰু সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আধাৰ এনৰলমেণ্টৰ এটা বিশেষ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে আৰু এই প্ৰক্ৰিয়াটো বৰ্তমানেও চলি আছে। আৰু দেখা গৈছে যে এই প্ৰক্ৰিয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী এতিয়াও বাদ পৰি আছে। সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীৰ এতিয়ালৈকে আধাৰ সম্পূৰ্ণ হোৱা নাই, অৰ্থাৎ আধাৰ এনৰলমেণ্ট সম্পূৰ্ণ হোৱা নাই, সেই ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ অহা 30 নৱেম্বৰ তাৰিখৰ ভিতৰত গুগল ফৰ্মৰ জৰিয়তে নিৰ্দিষ্ট কৰি দিয়া গুগল ফৰ্মৰ জৰিয়তে ছাবমিট কৰিবৰ বাবে অসম সৰ্বশিক্ষা অভিযান মিছনৰ ফালৰ পৰা সকলো জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলক আহ্বান জনোৱা হৈছে। গতিকে পত্ৰখনৰ মূল বিষয়টো এইটোৱে আছিলে আৰু শেষত আপোনালোকে দেখা পাইছে ইয়াত সমগ্ৰ শিক্ষাৰ এক্সিকিউটিভ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াই স্বাক্ষৰ কৰিছে। পত্ৰখনৰ শেষৰ ফালে ছাবমিট কৰিবলগীয়া তথ্যসমূহৰ এটি ফৰ্মেটো ইয়াত দিয়া হৈছে। ফৰ্মেটটো আপোনালোকে ইয়াত দেখা পাইছে। আধাৰ এনৰলমেণ্ট ৰিমেইনিং চিলড্ৰেন, নেম অফ ডিষ্ট্ৰিক্ট, নেম অফ ব্লক, নেম অফ স্কুল, স্কুল ইউডাইজ কোড, কেটেগৰী অফ স্কুল অৰ্থাৎ LP, UP, MV, ছেকেণ্ডেৰী, হায়াৰ ছেকেণ্ডেৰী, ছিনিয়ৰ ছেকেণ্ডেৰী এইটো উল্লেখ কৰিব লাগিব। তাৰপিছত আছে টোটেল নাম্বাৰ অফ ষ্টুডেণ্টছ ইন দ্য স্কুল, বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা, ষ্টুডেণ্টছ এনৰল টু আধাৰ ফ্ৰম দ্য স্কুল এজ অন ডেট, আৰু আজিৰ তাৰিখলৈকে কিমান ছাত্ৰ ছাত্ৰীয়ে আধাৰ এনৰলমেণ্ট সম্পূৰ্ণ কৰিছে সেই তথ্য ইয়াত দিব লাগিব, আৰু কিমান ছাত্ৰ ছাত্ৰী আধাৰ এনৰলমেণ্টৰ কাৰণে বাকী ৰৈ গৈছে সেই তথ্যখিনি ইয়াত ছাবমিট কৰিব লাগিব। আৰু একেবাৰে শেষত নেম অফ ৰেছপণ্ডেণ্ট, অৰ্থাৎ কোনে তথ্যখিনি প্ৰদান কৰিছে, তেখেতৰ নাম, তেখেতৰ ফোন নম্বৰ আৰু তাৰিখ আৰু সময়। গতিকে এই তথ্যখিনি নিৰ্দিষ্ট কৰি দিয়া গুগল ফৰ্মৰ জৰিয়তে অহা 30 নৱেম্বৰ তাৰিখৰ ভিতৰত অসম সৰ্বশিক্ষা অভিযান মিছনলৈ প্ৰেৰণ কৰিব লাগিব। আৰু এই সম্পৰ্কে প্ৰতিখন জিলাৰ পৰা জিলাৰ বিদ্যালয়সমূহলৈ নিশ্চয় পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু সেই পত্ৰখনত নিৰ্দিষ্ট গুগল ফৰ্মৰ লিংকটো আগবঢ়োৱা হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোৰ পৰা এটি জৰুৰী খবৰ লাভ কৰিবলৈ সক্ষম হ'ল। যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।